বিমল কালি যে আমাক পাপাই পঢ়িব দিম বুলি কৈছিলে মনত আছে? মনত আছে, মই একোৱে পঢ়া নাই। আজি মই নোৱাৰো পঢ়িব। ইজি। A for apple, B for ball, সেইকেইটাহে মাতিব লাগে। A for apple, B for ball, তেনেকে মই দি লৈকেহে জানো। বাকী কেইটা মোৰ পিছে পিছে মাতি যাবি তই। তোমালোক সাজু হলানে? Yes, পাপা। আমি দুইটা সাজু আছো। আজি গোটেইখিনি পঢ়িম জেট লৈকে। বঢ়িয়া। আৰু বিমল, তুমি পাৰিবানে গোটেইখিনি পঢ়িবলৈ? পাপা মই গোটেইকেইটা মানে দি লৈকে মানে ঐ চুপ তই। মোৰ পিছে পিছে মাতি যাবি কৈছো নহয়, নহলে পাপাই এচাৰি ফালি দিব। কি ফুচুৰ ফুচুৰ কৰি আছো তহঁত দুইটা? নাই নাই পাপা, আমি ৰেডি আছো। এই বিমলৰ গালত মাখি এটা পৰিছিলে। ঠিক আছে, ভোটকু তোমাৰ পৰা আৰম্ভটো কৰো। A for apple, B for ball, C for cat, D for dog, E for হাতী। মানে পাপা মই E for হাতী বুলিহে জানো। E4 হৈছে এলিফেণ্ট। আজি মই শেষ। ঐ বিমল বেঙা, চুপ থাক তই, মোৰ পিছে পিছে মাতিবি। তাৰ পিছৰ কেইটা? F, G, H, I, J, K, L, M, N, P, তাৰ পাছৰ কেইটা বিমলক সোধক আৰু পাপা। তই মোক কিয় ফচাই দিছ? এই বাকী কেইটা পাহৰি থাকিলো, তই মাতি দে না। তহঁত দুইটাই মানে ফুচুৰ ফুচুৰ শেষ নহয়? বাকী কেইটা বিমলে মাতিবই নো। মই শেষ, আজি শেষ। A for apple, B for ball, C for cat, D for dog, E for elephant, F for পাপা মই এইকেইটা নাজানো আৰু। পাপা মোক বহুত জোৰে হাগিব ওলাইছে, মই হাগি আহো দেই। যা যা সোনকালে যা। তই মজা লৈ থাক, মই হাগিব যাওঁ। মোৰ অৱস্থা বেয়া কৰি থৈ পলাইছ, তোক দিম মই ৰ। বিমল, বাকী কেইটা মাতা আকৌ, মোৰ দেৰি হৈ যাব, ডিউটি আছে। সোনকাল কৰা সোনকাল কৰা। পাপা বিমলে মোক ফচাই পানি পলাই গুচি গ'ল। মই অকলে থাকিলো এতিয়া। হ'ব হ'ব, আজিলৈ হ'ব তেন্তে, কাইলৈ কিন্তু মোক গোটেই কেইটা লাগিব। এতিয়া যা। বহুত হাৰিছো, বেছি হোৱা ভাল নহয়। এটা কথা সুধো তহঁত দুটা কিমান ক্লাছত পঢ় এতিয়া? দেখা নাই বুঢ়া ককাইটো, দাড়ি চুলি পকি গৈছে, কিন্তু এতিয়াও পাছ কৰিব পৰা নাই। হ'ব হ'ব, বেছি জনা দেখাব নালাগে, উস্তাদিটো বেছি। তহঁতে এটা কাম নকৰ কিয়? তহঁতে টিউচন লৈ ল। টিউচন বহুত পাই লৈছো, কিন্তু ভাল মাষ্টৰেই পোৱা নাই, তাৰ কাৰণেহে ল'বলৈ মন নকৰো। ভটকু তোৰ কোনোবা চিনাকি আছে নেকি টিউচন ছাৰ? মই তাতে ললো হয়। কোনে টিউচন লয় এতিয়া? কিন্তু ঘৰত যদিহে শিকোৱা মানুহ নাই ল'ব লাগে, আমাৰ ঘৰত আছেই পাপা। ভটকু আমি গৈ থাকো, নহলে নাপামগে, তই যা পিছে। ঠিক আছে, লগ পাম পিছত। অ বগলী বাই, বচোন কথা পাতো। বগলী বাই মোক মাতি নাথাকিবি দেই, গটিয়াই পেলামগে। খং নকৰিবিচোন মিনা, ৰ ধেমালিহে কৰিছে। বচোনা অকণমান কথা পাতো। লিংলিঙাকে ওখ হৈ গলি আকৌ, তাৰ কাৰণে বগলী বাই বুলি মাতো তোক। এনেকুৱা এটা চৰ মাৰিম গোটেই জীৱনটো মনত থাকিব। বাৰু এসব বাদ দিয়াচোন তোমালোকে। মই এটা কথা ভাবিছো, মই নতুনকৈ এটা ইউটিউব চেনেল খোলো বুলি ভাবি আছো। কি ভাবা তোমালোকে? এই চব মোৰ দ্বাৰা নহ'ব, ইউটিউব এইবিলাক মোৰ দ্বাৰা নহ'ব। মই মাত্ৰ ইনষ্টাগ্ৰামটো পালেই হ'ল। ইউটিউবত ভিডিঅ' দিম আকৌ, আমি ক'ৰবালৈ ফুৰিব যোৱা ভিডিঅ'বিলাক দিম, স্কুলৰ ভিডিঅ'বিলাক দিম, তেনেকৈ বহুতো ভিডিঅ' বনাম আকৌ। আমাৰ খুব বাইদেউজনীয়ে পাৰিব এইবিলাক, বুজিছনে? তেখেতে এইবিলাকত খুব লাগি থাকে, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব এইবোৰ খুব লাগে তেওঁ। তো তেখেতক কওক, ব'লা নহ'লে আমি দুইজনে বনাওঁ এটা ইউটিউব চেনেল, তাতে দুইটাই আমি ভিডিঅ'ছ আপলোড কৰিম। ইমান ধেমালি কৰি আছিলো, ইমান ফূৰ্তিত আছিলো, গোটেই ভোটকুৱে মোৰ মনটো বেয়া কৰি পেলালে। একদম মন নাই যোৱা মোৰ কথা পাতিবলৈ। ভোটকু তই কালি স্কুল যাবি? যাব লাগিবতো, পূজা আহি আছে ন, সৰস্বতী পূজা। এতিয়াই গৈ নল'লে মোৰ নহ'বই, যাবই লাগিব, কাৰণ মোৰ কথা আছেতো।
তহঁত দুইটাই কথা পাতি থাক দেই মই যাওঁ মোৰ গাটোও ভাল লগা নাই মূৰটোও ভাল লগা নাই আৰু মনটোও ভাল লগা নাই এ যা যা তই ইয়াত থাকিনো কিডাল ফালি আছ যা ভটকু তই এনেকে কৈ দিলি যে যাও কেইজনী বগলী বাইজনী বৰ একে উস্তাদি ভটকু আৰু বিমল তোমালোকৰ স্কুলত সৰস্বতী পূজাৰ আয়োজন কেনেকুৱা চলিছে পায়স দিম বুলি কৈছে খিচিৰি দিম বুলি কৈছে বুট মগুটো আছে বহুত ভাল লাগিব তেনেকুৱা নকয় নহয় বেটা পূজা হয় তোমালোকে ভালকৈ আশীৰ্বাদ ল'বা সেইবোৰহে কথা ভাবিব লাগে নাই যিয়ে নহওক পাপা খোৱাটো মেইন ন তাৰ কাৰণেহে আয়োজন কৰিছে এ হৰি তুমি তেনেকে নকবাচোন ল'ৰা ভটকু দিনে দিনে বহুত বেয়া হৈ গৈছে দেই পাপা এই যে লাষ্ট বেঞ্চত বহি বহুত দুষ্ট কৰি থাকে তই 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 নকৰ বেছি দুষ্ট নকৰিবা এতিয়া পূজা আহিছে তোমালোকে সৰস্বতী পূজা ভালকৈ আশীৰ্বাদ ল'বা দেই মইতো এবাৰ কিতাপকেইখন লৈ যাম তাতে ধূপ ধূনা সেই লগতে ফুলটো যে ফুলটো দিয়ে পূজাৰীজনে সেই ফুলটো মই সুমুৱাই থ'ম ময়ো সুমুৱাই থ'ম কিতাপৰ মাজত তেতিয়া হেনো পঢ়িব পাৰে ঠিক আছে তোমালোকে এতিয়া ভাত পানী খোৱা তাৰ পাছত টোপনি মৰা পিছে বহু দিনৰ পিছত আমি আজি হোটেললৈ আহিছো অলপ ভালকৈ কিবা এটা খাই যাওঁ নে কি কোৱা মই চাও খাম পাপা চাও আৰু পোলাও মই এটা আমলেট খাম ঠিক আছে তেন্তে